মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ এটা কবিতা। কবিতাটোৰ নাম হৈছে আমাণ্ডা। তোমালোকেতো গম পাইছাই চাগে, এইটো তোমালোকৰ চিলেবাছত আছে। গতিকে তোমালোকক মই কবিতাটো যিদৰে তোমালোকক মই আজি শিকাম, মই ভাবোঁ তোমালোকে এই কবিতাটো পঢ়িয়ে তোমালোকৰ এটলিষ্ট 80% কনচেপ্ট ক্লিয়াৰ হ'ব। বাকী 20% মই তোমালোকক টপ 10 কুৱেশ্যন দিম। গতিকে সেই কুৱেশ্যনৰ ভিতৰতে তোমালোকে পাই যাবা। গতিকে ব'লাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে যদি চেনেলটোত নতুনকৈ আহিছা আৰু এই চেনেলটো মোৰ নতুন, তোমালোকৰ উপকৃত হোৱাৰ উদ্দেশ্যে মই চেনেলটো খুলিছোঁ, বেলেগ মোৰ একো উদ্দেশ্য নাই। গতিকে তোমালোকে যদি নতুনকৈ আহিছা, মই গোটেই 10ৰ যিখন তোমালোকৰ ইংৰাজী টেক্সট বুকখন আছে, গ্ৰামাৰ আছে, যি চিলেবাছ আছে সম্পূৰ্ণ কমপ্লিট কৰিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা দেই। আৰু যদি তোমালোকে ভিডিঅ'টো পঢ়ি উপকৃত হৈছে বুলি ভাবা, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা। তোমালোকৰ সেই লগৰখিনিৰ মাজতো শ্বেয়াৰ কৰি দিবা। ব'লাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কবিতাটোৰ নাম হৈছে আমাণ্ডা। এতিয়া তোমালোকে ভাবিছা আমাণ্ডানো কি? একেবাৰে চিম্পুল দেই, চাবা। আমাণ্ডা হৈছে এজনী সৰু ছোৱালী। তাই কি? এজনী সৰু মানে এজনী স্কুলত পঢ়ি থকা ছোৱালী। একেবাৰে চিম্পলি তোমালোকে সেইটো ভাবি লোৱা। মানে কি আমাণ্ডা কি? যে আমাণ্ডা এজনী লিটল স্কুল গোয়িং গাৰ্ল। বুজি পাইছা? মাষ্ট বি এবাউট 9 or 10 years, মানে হয় 9 বছৰ বা 10 বছৰ তেনেকুৱা এজনী ছোৱালী। এতিয়া তোমালোকে চোৱাচোন, তেনেকুৱা এজনী ছোৱালীক যদি কোনোবাই যদি কিবা কয় যে আমুক নকৰিবা, তামুক নকৰিবা, হোমৱৰ্ক কৰিলানে, গতিকে তেনেকুৱা ধৰণৰ কথা কিছুমান কৈ থাকিলে তাই নিজৰ ফ্ৰীডমটো কাৰ্টেল হৈছে বুলি ভাবিব নাভাবে। গতিকে সেই আমাণ্ডা নামৰ ছোৱালীজনীক কোনোবাই এল্ডাৰ্ছে ইনষ্ট্ৰাকশ্যন দি আছে। সেই আমাণ্ডাৰ ছোৱালীজনীয়ে নিজৰ যি ইমাজিনেশ্যন আছে সেইখিনি বেকেটৰ ভিতৰত দিছে, আৰু বাকী যিখিনি ইনষ্ট্ৰাকশ্যন তাইক এল্ডাৰ্ছে দি আছে বা পেৰেণ্টছে দি আছে, গতিকে সেইখিনি তোমালোকৰ এই বেকেটৰ ভিতৰত দি থোৱা নাই। গতিকে আমি কবিতাটো আৰম্ভ কৰোঁ, চাই যাবা। আমাণ্ডা। Every child feels that she or he is controlled and instructed not to do one thing or another. এতিয়া চোৱাচোন, প্ৰতিটো শিশুৱে ভাবে তাইক কোনোবাই নিয়ন্ত্ৰণ কৰি আছে, কোনোবাই শাসন কৰি আছে, আৰু কিছুমান ইনষ্ট্ৰাকশ্যন কৰি আছে যে ঐ আমুকটো নকৰিবা, তুমি আমুকটো নকৰিবা, এনেকুৱা কিছুমান ইনষ্ট্ৰাকশ্যন দি থাকে নাথাকে। গতিকে প্ৰতিটো শিশুৱে সেইটো অনুভৱ কৰে। ইউ টু মে ফিল ডেট ইয়'ৰ ফ্ৰীডম ইজ কাৰ্টেল। তুমিওতো চাগে ভাবিছা তোমাৰো সেই স্বাধীনতাটো কোনোবাই কাঢ়ি লৈছে, কোনোবাই নাইকিয়া কৰিছে, কোনোবাই খৰ্ব কৰিছে। ৰাইট ডাউন, লিখিব কৈছে। কি লিখিব কৈছে চোৱাচোন? ছাম অফ দ্য থিংছ ইউ ৱান্ট টু ডু। তুমি যিকেইটা কাম কৰিব বিচৰা, বাট ইয়'ৰ পেৰেণ্টছ অৰ এল্ডাৰ্ছ ডু নট এলাউ ইউ টু। তুমি কিছুমান কাম কৰিব বিচৰা, কিন্তু তোমাৰ পেৰেণ্টছ বা এল্ডাৰ্ছে সেইখিনি তোমাক কৰিব নিদিয়ে। গতিকে সেইখিনি তোমাক ৰাইট ডাউন কৰিব কৈছে, মানে কি লিখিব কৈছে। গতিকে তোমালোকে লিষ্ট আউট কৰিবা। মইতো জানোৱেই তোমালোকে কি কি কৰিব বিচৰা, কি কি নোৱাৰা, হয়নে নহয়? গতিকে তোমালোকে কৰিব বিচৰা কামটো পেৰেণ্টছ বা এল্ডাৰ্ছে কৰিব নিদিয়ে। গতিকে সেই কথাটোকে কৈছে দেই। টু ৰিড দ্য পয়েম এলাউড। কবিতাটো ডাঙৰকৈ পঢ়া। ফ্ৰম পেয়াৰ হৈ পেলানি, জোৰ হৈ পেলানি, মানে এইটো তুমি পঢ়িলেতো মই পঢ়িম। ইজ ৰিডিং অল্টাৰনেট ষ্টেঞ্জাৰ্ছ। প্ৰতিটো ষ্টেঞ্জাৰ পঢ়োঁতে তোমালোকে পেয়াৰ্ছ হৈ পঢ়িব কৈছে, মানে ইউ আৰ ইন ফৰ এ ছাৰপ্ৰাইজ। ষ্টেঞ্জাৰটো পঢ়োঁতে তোমালোকে ছাৰপ্ৰাইজ হৈ যাবা। গতিকে আমি কবিতাটো পঢ়োঁ, কিনো ছাৰপ্ৰাইজ পাম আমি চাম দেই, চাই যাবা। ফাৰ্ষ্ট ষ্টেঞ্জাৰটোত কি বুলি দিছে আমি চাবা, যে ডোণ্ট বাইট ইউৰ নেইলছ আমাণ্ডা। মানে কোনোবাই তাইক কৈ আছে আমাণ্ডা নামৰ ছোৱালীজনীক যে আমাণ্ডা তুমি নখ কামুৰি নাথাকিবা। ডোণ্ট হাঞ্চ ইউৰ শ্ব'ল্ডাৰ্ছ আমাণ্ডা, যে তুমি বাউসীটো কোজা কৰি নবহিবা, কোজা হৈ নবহিবা। এইবিলাক সৰু ল'ৰা ছোৱালীক ইনষ্ট্ৰাকশ্যন দিয়ে নিদিয়ে এল্ডাৰ্ছে? আমাৰ মাহঁতে দিয়ে, পেৰেণ্টছে দিয়ে, হয়নে নহয়? এল্ডাৰ্ছসকলে কয় নহয়, ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট। কি বুলি কৈছে, যে এনেকৈ অলপ হালি বহা বন্ধ কৰা আৰু ষ্ট্ৰেইট হৈ বহা। স্কুলত তোমালোকে বেকা হৈ বহিলে স্কুলৰ টিচাৰে কয় নকয় বি ষ্ট্ৰেইট, তেনেকৈ কয় নে নকয়, যে পোন হৈ বহা। গতিকে আমাণ্ডাকো কৈছে যে তুমিও ষ্ট্ৰেইট হৈ বহা। বুজি পাইছা নহয়? মই ষ্টেঞ্জাৰটো আকৌ ৰিপিট কৰিছোঁ। ডু নট বাইট ইউৰ নেইলছ আমাণ্ডা, ডোণ্ট হাঞ্চ ইউৰ শ্ব'ল্ডাৰ্ছ আমাণ্ডা, ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমাণ্ডা। বুজি পাইছা? ফাৰ্ষ্ট ষ্টেঞ্জাৰটোত মানে ফাৰ্ষ্ট ষ্টেঞ্জাৰটোত কোনোবাই ইনষ্ট্ৰাকশ্যন দি আছে, আমাণ্ডাক নখ কামুৰিবলৈ কৈছে, কোজা হৈ নবহিবলৈ কৈছে, আৰু তাইক পোন হৈ বহিব কৈছে। বুজি পাইছা? এইটো হৈছে ফাৰ্ষ্ট ষ্টেঞ্জাৰটো। নেক্সটটো চোৱা, ছেকেণ্ড ষ্টেঞ্জাৰটোত কি বুলি দিছে, এইটো উইদিন ব্ৰেকেটছৰ ভিতৰত দিছে, দেখিছা নহয়? দেয়াৰ ইজ এ লেংগুইড ইমাৰেল চি হুৱেৰ দ্য চ'ল ইনহেবিটেন ইজ মি এ মাৰমেইড ড্ৰিফটিং ব্লিছফুলি। এইটো উইদিন ব্ৰেকেটত কেলৈ দিছে? আমাক যে কৈছিলে ষ্টেঞ্জাৰটো তোমালোকে মানে পেয়াৰ হৈ পঢ়িব বুলি, ইয়াত দিছে আমাণ্ডাই যিখিনি তাই
যিখিনি ইমাজিন কৰিছে সেইখিনি তাই এই বেকেটৰ ভিতৰত দিয়া আছে মানে কি বুলি কৈছে যে দেয়াৰ ইজ এ লেংগুৱেজ এমাৰ্চিড তাত এখন সেউজীয়া ৰঙৰ এখন কোমল সাগৰ আছে হুৱেৰ য'ত দ্য সোল ইনহেবিটেণ্ট ইজ মি আৰু তাৰ একমাত্ৰ সোল একমাত্ৰ ইনহেবিটেণ্ট ইজ মি মানে একমাত্ৰ বাসিন্দা হৈছে কি আমাণ্ডা মানে সেই সেউজীয়া সাগৰখনৰ একমাত্ৰ বাসিন্দা হৈছে আমাণ্ডা এ মাৰমেইড ড্ৰিফটিং ব্লিছফুলি এজনী হৈছে তাই সেই সাগৰখনত থকা এজনী মৎস্যকন্যা বুজি পাইছা নহয় আৰু তাই পৰম সুখেৰে পৰম আনন্দৰে সেই সাগৰত চলাচল কৰি ফুৰে ঘূৰা ফুৰা কৰি থাকে বুজি পাইছা এইটো হৈছে ছেকেণ্ড ষ্টেঞ্জাৰটো তাৰপিছত থাৰ্ড ষ্টেঞ্জাৰটো আকৌ চোৱাচোন এইটো বেকেট নাই দেখিছানে নাই মানে থাৰ্ড ষ্টেঞ্জাৰটোত আকৌ তাইক মাকে বা পেৰেণ্টছে ইনষ্ট্ৰাকশ্যন দি আছে ডিড ইউ ফিনিছ ইউৰ হোমৱৰ্ক আমাণ্ডা আমাণ্ডা তুমি তোমাৰ হোমৱৰ্কখিনি শেষ কৰিলানে গৃহকৰ্মখিনি শেষ কৰিলানে ডিড ইউ টাইডি ইউৰ ৰুম আমাণ্ডা যে আমাণ্ডা তুমি তোমাৰ ৰুমটো পৰিষ্কাৰ কৰিলানে আই থট আই ট'ল ইউ টু ক্লিন ইউৰ শ্বুজ যে মই ভাবোঁ মই তোমাক তোমাৰ জোতাযোৰ পৰিষ্কাৰ কৰিবলৈ কৈছিলোঁ আমাণ্ডা এইটো হৈছে থাৰ্ড ষ্টেঞ্জাৰটো বুজি পাইছা ফ'ৰ্থ ষ্টেঞ্জাৰটোত কি বুলি কৈছে আই এম এন অৰফেন ৰুমিং দ্য ষ্ট্ৰীট আই পেটাৰ্ণছ অফ ডাষ্ট উইথ মাই হচ বেয়াৰ ফিট দ্য চাইলেঞ্চ ইজ গল্ডেন দ্য ফ্ৰীডম ইজ চুইট কি বুলি কৈছে ফ'ৰ্থ ষ্টেঞ্জাৰটোত যে আই এম এন অৰফেন অৰফেন মানে হৈছে কি বুজি পাইছানে যে অনাথ আমাণ্ডাই মানে নিজকে অৰফেন বুলি কৈছে কিন্তু তাই প্ৰকৃততে অনাথ নহয় অনাথ ল'ৰা ছোৱালী বোলে ৰাস্তাত ঘূৰি ফুৰে নহয় দেখিছানে নাই গতিকে মই হৈছোঁ এক অনাথ শিশু ৰুমিং দ্য ষ্ট্ৰীট ক'ত ঘূৰি ফুৰোঁ বুলি কৈছে ৰাস্তাত অনাহে বনাই ঘূৰি ফুৰোঁ বুলি কৈছে আই পেটাৰ্ণছ অফ ডাষ্ট উইথ মাই হচ বেয়াৰ ফিট আৰু তাই যি বেয়াৰ ফিট আছে খালী ভৰিৰে সেই কোমল বালিত কি কৰে বুলি কৈছে যে আই পেটাৰ্ণছ অফ ডাষ্ট উইথ মাই হচ বেয়াৰ ফিট মই খালী ভৰিৰে কিছুমান পেটাৰ্ণ আকো চানেকি সাজো তাৰপিছত কি বুলি কৈছে চাইলেণ্ট ইজ গল্ডেন আৰু যি তাইৰ বাবে নীৰৱতাটো হৈছে এক সোণোৱালী আৰু দ্য ফ্ৰীডম ইজ চুইট আৰু তাইৰ যি স্বাধীনতা সেই স্বাধীনতাটো তাইৰ বাবে হৈছে কি সুমধুৰ এইটো বুজি পাইছা নহয় ফ'ৰ্থ ষ্টেঞ্জাৰটো তাই মানে এইখিনি ইমাজিনেশ্যনখিনি দিছে দেই নেক্সট আকৌ চোৱা ড'ণ্ট ইট ডেট চকলেট আমাণ্ডা আকৌ কোনোবাই তাক ইনষ্ট্ৰাকশ্যন দিছে মে বি হাৰ মাদাৰ অৰ এল্ডাৰ্ছ গতিকে মাকে বা কোনোবা এল্ডাৰ্ছে তাক ইনষ্ট্ৰাকশ্যন দিছে যে ড'ণ্ট ইট ডেট চকলেট আমাণ্ডা আমাণ্ডা চকলেট নাখাবা কিন্তু সৰু ল'ৰা ছোৱালীবোৰে চকলেট এইবিলাকৰ প্ৰতি অলপ আগ্ৰহী হয়নে নহয় গতিকে কয়নে নকয় আমাৰ বকে চকলেট ইমানবোৰ চকলেট খাই নাথাকিব তেনেকৈ কয়নে নকয় পেৰেণ্টছে গতিকে চাবাচোন ড'ণ্ট ইট ডেট চকলেট আমাণ্ডা যে সেইটো চকলেট নাখাবা আমাণ্ডা ৰিমেম্বাৰ ইয়'ৰ একনি আমাণ্ডা যে আমাণ্ডা মনত ৰাখিবা তোমাৰ যে মুখত অলপ গুটি ওলাইছে মানে এই হালমইনা ওলাইছে একনি মানে বুজি পাইছা নহয় পিম্পলছ উইল ইউ প্লিজ লুক এট মি হোৱেন আই এম স্পিকিং টু ইউ যে উইল ইউ প্লিজ লুক এট মি হোৱেন আই এম স্পিকিং টু ইউ যে তুমি মোৰ পিনে চাবানে মই তোমাক যে কথা কৈ আছোঁ মানে সৰু ল'ৰা ছোৱালীবোৰক যেতিয়া মাকে বা এল্ডাৰ্ছে কথা কৈ থাকে সিহঁতৰ অলপ অন্যমনস্ক হৈ থাকে নাথাকে গতিকে তেতিয়া কি বুলি কয় যে মই তোমাক কৈ আছোঁ মোৰ কথা শুনিছা নে তেনে কয় নকয় গতিকে উইল ইউ প্লিজ লুক এট মি যে তুমি মোৰ পিনে চাবানে হোৱেন আই এম স্পিকিং টু ইউ মই তোমাক যেতিয়া কথা কৈ আছোঁ যে তুমি মোৰ অনুগ্ৰহ কৰি মোৰ পিনে চাবানে আমাণ্ডা বুজি পাইছা ঠিক আছে আমি নেক্সট ষ্টেঞ্জাৰটোত কি দিছে এইটো চাওঁ বোলাচোন এইটো ষ্টেঞ্জাৰ আকৌ ইদিন বেকেট আহিলে এতিয়া আমাণ্ডাই নিজকে ৰেপুঞ্জেল বুলি ভাবিছে ৰেপুঞ্জেলৰ কাহিনীটো তোমালোকে জানা নহয় চাগে হয়নে নহয় এজনী গল্ডেন হেড ফেৰী হয় তাই টাৱাৰ এটাত থাকে বুজি পাইছা তোমালোকে এই ৰেপুঞ্জেলৰ কাহিনীটো তোমালোকে চাবাচোন নিশ্চয় পাবা দেই আই এম ৰেপুঞ্জেল আই হেভ নট এ কেয়াৰ মই হৈছোঁ ৰেপুঞ্জেল মানে তাই ৰেপুঞ্জেল কাকো খাতিৰ নকৰে তাই লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ আৰু তাই ক'ত থাকে বুলি কৈছে যে তাই এটা টাৱাৰত থাকে বুজি পাইছা নহয় আৰু শান্তিপূৰ্ণভাৱে তাই থাকোঁ বুলি কৈছে যিটো বিৰল আই উইল চাৰ্টেনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ আৰু মই নিশ্চয়কৈ কেতিয়াও তাই যিখিনি ব্ৰাইট হেয়াৰ আছে উজ্জ্বল চুলিকোছা আছে তললৈ ননমাওঁ বুলি কৈছে দেই লাষ্ট ষ্টেঞ্জাৰটো চাবা দেই ষ্টপ ডেট চাল্কিং এট ওৱান্স আমাণ্ডা যে তুমি এনেকৈ উদাস হৈ থকাটো বন্ধ কৰা আমাণ্ডা ইউ আৰ অলৱেজ চ' মুডি আমাণ্ডা তুমি সদায় এনেকৈ কি হৈ থাকা বুলি কৈছে যে মুডি হৈ থাকা মানে এটা নিজৰ মানে এটা মুডটো অফ কৰি থাকা তুমি বুজি পাইছা নহয় এনেকুৱা এটা মুডটো অফ হৈ থাকা বুলি কৈছে যে
anyone would think that I negative যে কোনোবাই হয়তো ভাবিব পাৰে আমান্দা মই তোমাৰ কেৱল কি কৰি থাকো বুলি কৈছে যে দুখটোহে বিচাৰি থাকো বুলি কৈছে কেৱল গালি পাৰি থাকো বুলি কৈছে বুজি পাইছা নহয় হেতু হৈছে গতিকে লাষ্ট ষ্টেঞ্জাটোত কৈছে যে তুমি এনেকৈ মুডি হৈ থকাটো এনেকৈ মুড অফ কৰি থকাটো তুমি বন্ধ কৰা বুজি পাইছা না তুমি এনেকৈ উদাস হৈ থকাটো নাৰাজ হৈ থকাটো বন্ধ কৰা মানে কোনোবাই হয়তো ভাবিব পাৰে যে মই তোমাৰ কেৱল অকল দুখটোহে বিচাৰি থাকোঁ এইটো হৈছে কবিতাটোৰ সম্পূৰ্ণ ডিটেইলছত মই তোমালোকৰ বাবে আগবঢ়ালোঁ গতিকে ইয়াৰ পিছত মই তোমালোকৰ যিখিনি টেক্সুৱেল কুৱেশ্যন আছে সেইখিনি দিম আৰু টপ 10 কুৱেশ্যনছ দিম আৰু এতিয়ালৈকে HSLC যিখিনি আহিছে বা আহিব লগা HSLC পৰীক্ষাত যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইখিনি মই তোমালোকৰ বাবে আগবঢ়াম বুজি পাইছা ধন্যবাদ